এই ছাগলীটো বহুত দামী ছাগলী হয়। এই ছাগলীটোৰ দাম হয় 1.5 লাখ টকা। আৰু আপোনালোকে দেখিছে ইমান দামী ছাগলী মই জীৱনত ফাৰ্ষ্টবাৰ দেখিছোঁ। আৰু ইয়াত কি মই দেখিছোঁ আজি হয়। আৰু এতিয়া আমি আহিছোঁ বৰ্তমান ৰেলৱে ষ্টেচনলৈ। আৰু লগৰীয়া এজনক আমি থ'বলৈ আহিলোঁ। বহুত দিন হ'ল তেওঁবিলাক ঘৰলৈ যোৱা নাছিলে, আজি 3 বছৰমানৰ পিছত। আৰু তেওঁবিলাক ঘৰলৈ গৈ আছে। আৰু আহিছোঁ আমি 4-5জনমান থ'বলৈ। আৰু বলক দেৰি নকৰোঁ, আজি গহীন গগৈ বলক ভিডিঅ'টো ৰেলৱে ষ্টেচনৰ পৰা আৰম্ভ কৰোঁ। আৰু মই আহিলোঁ এই লগৰ একজনক থ'বৰ কাৰণে। মানে মই কৈছিলোঁ যে আপোনালোক তেওঁবিলাক ট্ৰেইনৰ টিকেট আছে বা কিবা আছে বুলি। আৰু তেওঁবিলাক থ'বলৈ আহিলোঁ মই আজি। আৰু বোলক দেৰি নকৰোঁ, তেওঁবিলাক ট্ৰেইনত উঠাই কিনে উঠাই দিওঁ। আৰু এতিয়া ট্ৰেইন আছে হয় 10:40 আছে। আৰু ট্ৰেইন অহাৰ লগে লগে বহুত টাইম ৰখিলোঁ আৰু টেনশ্যন নাই, আমি 11 বজালৈকে ৰখিম ইয়াত। তেওঁবিলাক থৈ অহাৰ পিছতহে আমি ৰুমলৈ যাম। আৰু আমাৰ হিৰো হ'ল এইজন মেইন হিৰো হয়। কি ক'ব তোমালোকে এতিয়া? আৰু মই কেমেৰাটো বেক কৰি কিনে দেখাইছোঁ আপোনালোকক। আৰু এইখন হ'ল ট্ৰেইন, এইখন নহয় বাৰু আমাৰ বেলেগ ট্ৰেইন এখন আহিব, এখন অসমত নাযায়। এখন দিল্লীলৈকে যাব ট্ৰেইন। এইখন চাওক ট্ৰেইন। আৰু আমি গোটেইজনে বহি আছোঁ হয় ৰেলৱে ষ্টেচনত। আৰু টাইম আছে, বহুত টাইম আছে। 10:40 যেতিয়া ট্ৰেইন আছে আমি ইয়াত অলপ বহি মেলি অলপ ৰেষ্ট কৰিব পাৰিম। সেইটো পৰাই ভাবিলোঁ কি তেওঁ লগ থওঁ। আৰু আমি বহুত দিন হ'ল অহা নাছিলোঁ, আজি 4-5 বছৰ পিছত আহিছোঁ ৰেলৱে ষ্টেচন। কিন্তু আহি ভালেই লাগিছে আজি। আৰু আপোনালোকৰ ভিডিঅ'টো লাষ্টলৈ চাই থাকক। আৰু আপোনালোকক মই দেখাই আছোঁ বেক কৰি কিনে কিমান মানুহ ভিৰ হৈছে। আপোনালোকৰ ভিডিঅ' লাষ্টলৈকে চাই থাকক। আৰু সেইজন নহয় যোৰহাটৰ হয়। তাৰপৰা এইজন আমাৰ বাহুবলী, এইজন চাই লওক বাহুবলী মই দেখাইছোঁ। নমস্কাৰ। দেখিছেনে আপোনালোকে? ধেমাজি জিলা হয় তেওঁ। মোৰ বাৰু ঘৰত ধেমাজি হয়, অসমৰ ধেমাজি জিলা হয়। মোৰ ঘৰৰ ডিমৌ ডেমগাঁও হয়। আৰু কেতিয়াবা আহিলে আপোনালোকে ডিমৌ ডেমগাঁৱত গহীন গগৈ বুলি সুধিব আৰু আমাৰ ঘৰত দেখাই দিব। তাকে কৰি কিমান দৌৰা দৌৰি কৰিছে হয় জেনেৰেল যাব বিচাৰি কিনে। চব কিমান দৌৰা দৌৰি কৰিছে হয়। আৰু ট্ৰেইন এৰিব হ'ল, এয়া ট্ৰেইন বৰ্তমান এতিয়া গৈ আছে। চব কিমান দৌৰা দৌৰি কৰিছে, কিন্তু আৰামছে সেইবিলাক আৰামছে উঠিবলৈ ট্ৰেইনত হয়। কিন্তু বহুত খৰধৰ কৰিছে তেওঁবিলাকৰ কাৰণে অলপ প্ৰব্লেম হয়। চব ট্ৰেইন গৈ আছে হয়। মানুহ চব কিমান দৌৰা দৌৰি কৰিছে, ইমান দৌৰা দৌৰি কৰিব নালাগে। আগত আহি ইয়াত মেক্সিমাম আধা ঘণ্টা আগত আহি পিনে আপুনি সাজু হ'ব লাগে। ট্ৰেইনত উঠিব আৰামছে উঠিব লাগে, কোনো টেনশ্যন নাই। সেইবিলাক চব কেনেকৈ মানুহ ওলাই গৈছে, ক'ৰবাত যদি মাথা লাগি যায় তেতিয়া কি হ'ব আৰু এইটো চব কিমান ডাঙৰ চাকৰি হয়। আৰু ইয়াত তো বহুত বড়া বাকৰা है खुश कर दे सब কিমান ডাঙৰ ছাগলী হয়, আমাৰ সমানে হয়। আৰু এজন হ'ল মালিক, ছাগলী মালিক হয়। অকণমান চাওঁ ইয়াত বহুত বড়া বাকৰা है। চব কিমান ডাঙৰ ছাগলী হয়। আৰু মই দেখাইছোঁ আপোনালোকে বেক হৈ কিনে। আৰু এজন মালিক চব ছাগলী কিমান ডাঙৰ হয়। আৰু মই আহিছোঁ অলপ ওপৰত যাম, আমি সিটো চাইড অলপ ঘূৰিব যাম। তাৰমানে ধৰক জেগাবিলাক কেনেকুৱা আছে, কি কথা হয়, এইটো চাইডত কি পাওঁ নেকি খোৱা বস্তু তাকে অলপ বিচাৰি যাওঁ। এতিয়া ৰাতিটো এতিয়া 10টা বাজি গ'ল হয়, 10:05 হ'ল, 10টা বাজি 5 মিনিট গ'ল। আৰু চাওঁ সিটো চাইড কিবা পাওঁ নেকি খাবৰ কাৰণে। আৰু যদি পাওঁ কিবা খাবৰ কাৰণে আমি, যদি নাপায় আৰু কিনো কৰিম, উপায়টো নাই।
আৰু এই চাইডে চাওক সেইটো লিফ্ট হয় সেইটো তাৰমানে ডাইৰেক্ট লিফ্ট হয় সেইটো ডাইৰেক্ট ঘূৰি যাব মানুহটো উঠাব আৰু তাত চুইচ ডাউন কৰিব নিজে ঘূৰি যাব এতিয়া বৰ্তমান বন্ধ কৰি থোৱা আছে চিঞৰ দি আছে এইটো টি কৰিছে তাৰপিছত লাল বটন জ্বলি আছে ইয়াত যদি এইটো মই প্ৰেছ কৰোঁ এই চাইডে দেখিছে এইটো প্ৰেছ কৰা ল'লে সেইটো তাৰমানে নিজে অট'মেটিক চলিব আৰু আপোনালোকক মই দেখাই আছোঁ কেমেৰাটো বেক কৰি কিনে লিফ্টটো হয় তাৰমানে মই এতিয়া বৰ্তমান উঠি আহি আছোঁ এই চাওক এই কেনেকুৱা আছে বস্তুটো তেনেকৈ তাৰমানে লোহাৰ হয় মই একবাৰ ওপৰত আহিলোঁ হয় ওপৰত তাৰমানে এইটো জংচং হয় জংচঙৰ ওপৰত আহিলোঁ মই এতিয়া সেইটো চাইডে যাম আৰু সেইটো চাইড যদি কিবা পাওঁ চাম খোৱা বস্তু আৰু ৰিম'টটো ভাতটো খাই আছিলোঁ হ'লেও তাৰমানে কিবা অলপ দেৰি হ'ব অলপ পানী চানী ল'ব যাওঁ